স্বাগতম জনাইছোঁ মোৰ চেনেল SJP ব্লগছলৈ। ভাবি আছিলোঁ ক'ত যাম কি কৰিম, হঠাৎ প্লেনিং বনালোঁ পিকনিক খাবলৈ। আমি বনভোজৰ বতৰ, আমি চিলনী যোৱাৰ প্লেনিং কৰিলোঁ। এই চাওক চিলনী, বিভিন্ন ধৰণৰ গাড়ী ৰখা ঠাই, আহল বহল ঠাই আছে। আপোনাৰ যমুনা নদীৰ উপনৈ লংনিতৰ ওপৰত সৃষ্টি শিলাময় স্থান এই চিলনী। আপুনি এই চাওক এটা দলং আছে ইয়াত, ওলমা সেতু বুলি ঠিক নহয়, পৰ্যটন বিভাগৰ দ্বাৰা বনোৱা হৈছে এই দলংখন। চাওক তলত নদী, এয়া চিলনী যমুনা নদীৰ উপনৈ। যমুনা নদীৰ উপনৈ আপোনাৰ লংনিত নদী। এয়া চাওক বহুত মানুহ আহিছে আজি। চাওক যিহেতু বনভোজৰ বতৰ, চাওক এয়া আপোনালোকে দেখা পাই আছে মোৰ চেনেলত SJP ব্লগছত। এয়া চাওক চিলনী, এয়া চাওক বনভোজ পাৰ্টিবিলাক, এয়া আপোনালোকে দেখা পাই আছে। চাওক চিলনী, ইয়াত বহি পেলাই আপুনি খাব পাৰিব ভালদৰে পৰিয়াল সৈতে। এয়া চাওক চাৰিওফালে বহি পেলাই, ইয়াত বহি পেলাই কাৰ্বি আংলং জিলাৰ পৰ্যটন বিভাগে এক আদৰ্শ পৰ্যটনস্থলী গঢ়ি তুলিছে। এয়া চাওক চাৰিওফালে আপুনি বহি ইয়াত পৰিয়ালৰ সৈতে এসাঁজ খাব পাৰিব ভালদৰে। এয়া চাওক এয়া চিলনী, কাৰ্বি আংলং প্ৰকৃতিৰ ৰম্য বুলি যিহেতু কয়। এয়া চাওক আপোনালোকে বিভিন্ন ঠাইত বিভিন্ন লোক আহিছে। কাষৰীয়া যি ৰাজ্য ডিমাপুৰ, নাগালেণ্ডৰ পৰাও আহিছে, ডিমাপুৰৰ পৰা, ঠিক তেনে মণিপুৰৰ পৰা আহে, নগাঁও, আপোনাৰ গুৱাহাটী, বিভিন্ন ঠাইৰ পৰা আহে। এয়া চাওক চিলনী, আপোনালোকে দেখা পাই আছে। আহিব, ভাল পাব, যিহেতু বনভোজৰ বতৰ। আপোনালোকে পৰিয়ালৰ সৈতে এসাঁজ ভালদৰে খাই যাব পাৰিব ইয়াত। এয়া চাওক শিশু উদ্যান, শিশুসকলৰ বাবে খেলাৰ বাবে, মনোৰঞ্জনৰ বাবে, এয়া শিশুসকলৰ খেলাৰ বাবে। এয়া চাওক খেলি আছে ধুনীয়াকৈ, শিশুবোৰে মনোৰঞ্জন কৰিব পাৰিব পৰিয়ালৰ সৈতে আহিলে। এয়া শিশুৰ খেলাৰ যি সামগ্ৰীবোৰ বনোৱা হৈছে সুন্দৰভাৱে। এয়া চাওক কাৰ্বি হেমটুন বুলি কয়, নামি আহিছে মানুহবোৰ ইয়াৰ পৰা। কিছুমান উঠিছে, কিছুমান নামিছে। এয়া চাওক আপোনালোকে দেখা পাই আছে। ধুনীয়াকৈ পৰ্যটন বিভাগে আকৰ্ষণীয় পৰ্যটনস্থলী গঢ়ি তুলিবৰ বাবে বহুত সুন্দৰ প্ৰচেষ্টা লৈছে, এয়া পদক্ষেপ লৈছে। এয়া চাওক ধুনীয়া, ইফালে চাৰিওফালে বহিব পাৰিব আপুনি ভালদৰে। এয়া চাওক আপোনালোকে দেখা পাই আছে মোৰ চেনেল SJP ব্লগ। অনুগ্ৰহ কৰি মোৰ চেনেলটো বেল আইকনটো দবাই ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এয়া চাওক চিলনী, এয়া সুন্দৰ শিলাময় স্থান। শিলত বহি পেলাই আপুনি সুন্দৰভাৱে আপুনি জীৱন জিন্দাবাদ ধ্বনি দিব পাৰিব শিলত বহি। বা সিফালে চাৰিওফালে পাহাৰ, মাজত এটা দ্বীপ সদৃশ, মানে চাৰিওফালে পাহাৰ, নদীৰ মাজত যেনে উপনৈৰ মাজত এটা এক দ্বীপ সদৃশ পৰিৱেশ ইয়াত দেখা পাব আপোনালোকে। এয়া চাওক চিলনী, এয়া বিভিন্ন ঠাইৰ পৰা আহিছে, যিহেতু কৈছে আগতে পৰ্যটন বিভাগৰ লোকসকল। এয়া চাওক চাই আছে মোৰ চেনেল SJP ব্লগছত। এয়া চাওক দেখা পাব ইয়াত ডাঙৰ ডাঙৰ প্ৰকাণ্ড পাথৰ কিছুমান দেখা পাব কাষৰে। আহল বহল পিকনিক প্লেচ, বহুত ধুনীয়া ঠাই। এই জেগাটোত অলপ দ আছে, গভীৰতা অলপ আছে এই জেগাটোত। দেখা পাই আছে আপোনালোকে মোৰ চেনেল SJP ব্লগছত। এই চাওক ডাঙৰ ডাঙৰ প্ৰকাণ্ড শিল কেইটামান আছে। ইফালেও পিকনিক খাবলৈ বিভিন্ন মানুহ আহিছে, ইফালে কিছুমান মহিলা পাৰ্টি আহিছে ইফালে।